এইটো চাওক মানুহ চাওক এই মানুহ অ মোৰ আমি হোটেলত ৰখি দিওঁ এখন হোটেল আছে ইয়াতে তিয়া জোনাকে নমায়াৰ আছে এতিয়া দাৱৰে নখেলা পাতে তুমি অহাৰ বাবে আৰু আমাৰ এই চাইকেল ৰাইডৰ ফাৰ্ষ্ট পাৰ্টটো চালে আপোনালোকে আৰু এইটো ভিডিঅ' নেক্সট পাৰ্ট ইয়াৰ আৰু কেনে পাইছে না কেনে লাগিল ইয়াৰ পৰা অকণমান আগত আমাৰ আলহীৰ ঘৰ আছে আলহীৰ ঘৰত যাম তাত কিবা এটা খাই লৈ ঘৰত যাম যদি বৰষুণ নাহে নাকি যদি বৰষুণ আহি থাকে তেতিয়াহ'লে তাতে থাকি দিম আমি নেক্সট দিনা কালি ৰাতিপুৱা আমি ঘৰত যাম ফটো উঠি আছোঁ ৰেল লাইনত ট্ৰেইন অহা নাই কিন্তু ট্ৰেইন অহা নাই ভয় নাখাব ট্ৰেইন অহা নাই আমি ইয়াত ছিগনেল চাইছোঁ ছিগনেল চাই আমি ফটো উঠিছোঁ আৰু এই ৰেল লাইনৰ পৰা ইণ্টাৰভিউ দি দিওঁ বন্ধু কল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ আৰু অকণমান আগত ৰেল লাইনৰ কিবা কাম কৰি আছে আপোনালোকক দেখুৱাই আনো এই অকণমান আগত ইয়াত বৰষুণৰ বতৰত এইজন খুৰাই এই ৰেল লাইনৰ কাম কৰি আছে এই জইনবিলাকৰ কিবা কাম কৰি আছে কি কাম কৰি আছে খুৰা ট্ৰেকৰ কাম কৰি আছোঁ এই ট্ৰেকৰ কাম কৰি আছোঁ আৰু আমাৰ যিবিলাক তাৰমানে বেয়া আছে সেইবিলাক ভাল কৰি আছোঁ অঁ আৰু খুৰা নামটো শ্ৰীকৃষ্ণকান্ত বৰ্মা ইয়াৰে না নলবাৰী না নলবাৰী এনেই কিমান বছৰ হ'ল ইয়াত সেই কৰবা 37 বছৰ 37 বছৰ বয়সতো এইজন খুৰাই এই ৰেল লাইনৰ কাম কৰি আছে ইমান কষ্ট কৰি অৰিজিনেল মোক 60 আৰু চাকৰি 37 চাকৰি কৰিব বয়স হৈছে চাকৰি কৰা বয়স হৈছে 37 আৰু খুৰা এটা ক'ব যে ইয়াত কিবা এটা ছেকশ্যনৰ কাম কৰি আছে খুৰা ইমান হাৰ্ড ৱৰ্ক কৰি আছে ইয়াত আৰু খুৰা ক'ব কি কৰি আছে খুৰা ভালকৈ কওকচোন হেল্ল' কৈ দিয়ক নহয় কৈ দিয়ক মই ট্ৰেকৰ কাম কৰি আছোঁ এইবিলাক লোহা লকৰৰ কাম হামবাৰ দি কোবাই আছোঁ এই পাথৰগিলা অলপ মাজত সোমাই দিব লাগে গোটেই কামখিনি গোটেই কৰিব লাগে 5 কিলোমিটাৰ মোৰ ছেকশ্যন 5 কিলোমিটাৰ খুৰাৰ ছেকশ্যন থাকে ইয়াত ছেকশ্যন 5 কিলোমিটাৰ ছেকশ্যন গোটেই মই মেইনটেনেঞ্চ কৰিব লাগে চাওক খুৰা কাম কৰি আছে চাওক ধেমালি নহয় এই বৰষুণত ৰ'দ বৰষুণ নেওচি এই কাম কৰিব লগা হৈছে চাওক খুৰাৰ এইখন বেগ ইয়াত কিছুমান সামগ্ৰী আছে কাম কৰা এনি টাইম এইবিলাক কাম কৰি আছে খুৰাই 8 ঘণ্টা খুৰাৰ 8 ঘণ্টা ডিউটি 5 কিলোমিটাৰ কিবা 5 কিলোমিটাৰ সপ্তাহত না সপ্তাহত একদিন ছুটি সপ্তাহত একদিন ছুটি ৰেছ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত সেইটো চাওক নলবাৰী ষ্টেচন নলবাৰী ট্ৰেইন ষ্টেচন এইটো চাওক মানুহ চাওক এই মানুহ অ মোৰ মানুহ চাওক এই কৰোণা টাইমতো ইমান মানুহ কি ক'ম আৰু অলকানন্দা উঠৰ হাঁহি যেন বৰষুণ পৰা ষ্টাৰ্ট হৈ গৈছে এয়া চাওক পুৰা মেঘ আহি গৈছে বৰষুণ পুৰা বৰষুণ আহিছে পুৰা বৰষুণ আলহীৰ ঘৰ পাব লাগে জল্দি বৰষুণ পুৰা জল্দি নন্দা স্পীড আমি হোটেলত ৰখি দিওঁ এখন হোটেল আছে ইয়াতে হোটেলখন খোলা নাই আমি ইয়াতে ৰখি দিওঁ অলপ সময় আৰু পুৰা বৰষুণ ষ্টাৰ্ট হৈ গৈছে চাওক গোটেইবিলাক আমি ইয়াৰ এখন হোটেল আছে হোটেলৰ বাৰান্দাত আমি ৰখি দিছোঁ গোটেইবিলাক চাওক আৰু এটা কথা কৈ দিওঁ যে মঞ্জিল দূৰ লেকিন জানা হে জৰুৰ সদায় আমি আগবাঢ়ি থাকিব লাগে জীৱনত পজিটিভলি হ'ব লাগে চব কথা আজি আমি ইমান দূৰ আহিছোঁ চেঙাৰ পৰা ইমান দূৰ আহিছোঁ আৰু আমি যাম এইটো আমাৰ মনত এটা দম আৰু সাহস লৈ আমি ইমান দূৰ আহিছোঁ এই বৰষুণ আহিছে যদি ৰখোঁ আমি চব বস্তু পজিটিভলি হ'ব লাগে জীৱনত যদি চব কথা পজিটিভলি ভাবে তেতিয়াহ'লে আপোনালোকে জীৱনত আগুৱাই যাব পাৰিব পুৰা বৰষুণ দিয়া ষ্টাৰ্ট হৈ গৈছে আমি আলহীৰ ঘৰ নোপোৱাতে আধা ৰাস্তাতে আমি ৰখি দিলোঁ 1 কিলোমিটাৰমান আছিল আমাৰ আলহীৰ ঘৰ আৰু আমি গোটেইকেইটা ৰখি দিছোঁ ইয়াত চাওক আৰু বুট আছিল পানী চানী আছিল সেইবিলাক খাই আছোঁ আৰু মোবাইল চবাইল থকাৰ কাৰণে আমি নগ'লোঁ নহ'লে ভিজি পৰি হ'লেও আমি আলহীৰ ঘৰত গ'লোঁ হয় হাৱেৰ কাষতে ৰখিছোঁ হাৱেটো এইটো হাৱে গাড়ী যাই আছে কষ্ট বুলি হোৱা নাই পুৰা একদম দম লৈ যাই আছোঁ আপোনালোকৰ অলপ ভাল লাগিব মজা একদম এক্সপ্ৰেশ্যন মজা না মজা একদম মানে বতাহ হওক বৰষুণ হওক চব নেওচি যাব লাগে জাগা পাই যাব আপোনালোক নো টেনশ্যন কৈ জানা মনে মনে তুমি ফাগুনৰে নৈ থাকা বুকু আৰু ফাইনেলি বৰষুণ কমি গ'ল এতিয়া আমি আলহীৰ ঘৰলৈ জল্দি যাই থাকোঁ
পুৰা ধামাকা বৰষুণ আহিছিল একদম বল 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 চব মোবাইল টিপাত বিজি বল 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 যাৰিব এতিয়া আৰু আমি আহি পালোঁ আলহীৰ ঘৰ আহি পালোঁ গোটেইকেইটা আছে মোবাইল টিপি আছো, এই ফটো ফোনত চটো উলিয়াই আছো। ফোনত বিজি গোটেইকেইটা মোবাইল টিপি আছে আৰু চাহ খাই আছোঁ চাহৰ লগতে ভাত নাখাওঁ কি ভাত নাখাওঁ না ভাত নাখাওঁ এই ভুজিয়া ভাত খাই যাব বুলি নাহিলোঁ কিবা এতিয়া পেলা আমি আৰু আধা ঘণ্টা 1 ঘণ্টা এইটো খাবলৈ তুমি মাথোৰে হ'ল আমি আলহীৰ ঘৰৰ পৰা ওলাই আহিলোঁ আলহীৰ ঘৰৰ পৰা ওলাই আহি আমি তাত চাহ তাহ খাই আহিছোঁ ভাত চাহটো খাই আহিছোঁ খাই আহি আমি আহি আছিলোঁ আমাৰ লগৰ কেইটামান আমি সনা আৰু মই আগত আহিছোঁ আৰু বাকীকেইটাই গোটেইকেইটাই পিছত আছে চামতাৰ পৰা 5 কিলোমিটাৰমান পিছত আছে আৰু চামতাৰ পৰা আমি 5 কিলোমিটাৰমান আমি আগত আছোঁ এইডাল গছৰ তলত চাহ পাইছোঁ আমি ৰখি দিছোঁ অলপমান পূৰা ৰ'দ দিছে তামাকা ৰ'দ দিছে একদম গৰম লাগিছে পূৰা একদম ঘামে জুমে এতিয়া গৈ থাকোঁ আমি চেঙা তাক অলপ সময় ৰখোঁ তাহোন আহি পাৰ পিছত আমি গৈ থাকিম আৰু আমি আহি আছিলোঁ পূৰা 15 কিলোমিটাৰমান আমি একেৰাহে চাইকেল মাৰিছোঁ পূৰা একদম গা চা বিষ উঠি গৈছে অলপমান ব্যায়াম চ্যায়াম কৰি দিওঁ আৰু আমি ইয়াত ৰিলেক্স হৈ আমি গৈ থাকিম অলপমান ব্যায়াম চ্যায়াম কৰি ভালদৰে ফাইনেলি আমাৰ লগৰ এটা পাই গ'লোঁ গোটেইকেইটাই এতিয়া মিলিজুলি আমি গৈ থাকোঁ সেয়া আশা মোৰ আশা আহিছে ৰাঙলী হৈ মোৰ আমি যাই আছোঁ ঘৰত পূৰা ধামাকা ৰ'দ দিছে একদম টিঙা ৰ'দ দিছে কেনে একদম পূৰা ৰ'দ দিছে ফাটি গৈছে ফাটি গৈছে ইয়াৰ বোলে ফাটি গৈছে বোলে দুখ দুখৰ চিনাকি লৈ আমি আহি সৰ্থেবাৰী পাম আৰু 1 কিলোমিটাৰমান আছে সৰ্থেবাৰী পাবা আৰু গোটেইকেইটা আমি ৰখি দিছোঁ এটা নাই গোটেইকেইটা নহয় আমি 4জনে ৰখি দিছোঁ এটা গৈছে আগত গৈছে সৰ্থেবাৰী পাইছে বোলে সি আৰু ইয়াত কেইটামান ফটো উঠিব আহোন আৰু মই এটা দুটা উঠিম আৰু আপোনালোকে যদি সেইবিলাক ফটো চাবলৈ বিচাৰে স্ক্ৰীণত আহি আছে ইনষ্টাগ্ৰাম আইডি সেইটো ইনষ্টাগ্ৰাম আইডিত গৈ আপোনালোকে ফ'ল' কৰিব তাত গোটেইবিলাক ফটো পাব ইয়াৰে এই গোটেই ৰাইডটোৰে যিবিলাক ফটো আপলোড কৰিম গোটেই তাত পাব আপোনালোকে ফ'ল' কৰিব আৰু ফাইনেলি আমি আহি পালোঁ আজি ঘৰ আহি পালোঁ পূৰা একদম গা চা বিষাই গৈছে পূৰা ভাগৰ লাগিছে আৰু ইয়াৰ ঋতুল আছে আৰু বাকীকেইটাই ঘৰে সোমাই গৈছে আৰু এতিয়া মই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন নতুন ছাবস্ক্ৰাইব কৰিব জোচ নাই আৰু পূৰা জোচ আৰু একদম ডাউন হৈ গৈছে তেতিয়াহ'লে এইটো ভিডিঅ' ইয়াত এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যোন নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰ সন্মান কৰিব সৰু কৰিব ধীৰাজ ব্লগ চাই থাকিব আৰু নেক্সট ব্লগ লাইফষ্টাইল ব্লগ হ'ব তাৰপিছত মই ভাবি আছোঁ গুৱাহাটী যাম বুলি ভাবি আছোঁ আৰু নেক্সট ট্ৰিপৰ প্লেন আমাৰ হৈ আছে লাহে হ'ব বৰ্তমানলৈ হোৱা নাই কিন্তু লাহে হৈ থাকিব সেইবিলাক পিছত হ'ব তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই বাই